বন্দুকৰ গুলিৰ ভিতৰত কি থাকে যি গুলিৰ আঘাতত কেই সেকেন্ডমান সময়ৰ ভিতৰতে মানুহ মৰি যায় বুলেটৰ আঘাতত কিয় পশুপক্ষী বা মানুহৰ মৃত্যু ঘটে কেতিয়াবা ভাবিছেনে বুলেটৰ আঘাতৰ কাৰণে কি ব্যক্তিৰ মৃত্যু হয় নে বুলেটৰ ভিতৰত এনেকুৱা কিছুমান বিষাক্ত পদাৰ্থ আছে যাৰ কাৰণে ব্যক্তিৰ মৃত্যু ঘটে কেতিয়াবা ভাবিছেনে যেতিয়া খোলা আকাশত ফায়াৰ কৰা হয় বন্দুকৰ গুলি কি তললৈ নামি আহে নে কি ওপৰতে কৰবাত হেৰাই যায় সেই বুলেট বিলাকৰ কি হয় কেতিয়াবা ভাবি চাইছেনে বিদ্যুতৰ গতিত চলা বুলেট মাত্ৰ 4টা পানী ভৰা বেলুনেই যথেষ্ট ৰখাই দিয়াৰ বাবে সাইলেন্সাৰে কেনেকৈ বন্দুকৰ শব্দ ৰখাই দিব পাৰে আজিৰ ভিডিঅ'টোত এনেকুৱা কিছুমান ইন্টাৰেষ্টিং ফেক্টৰ বিষয়ে আলোচনা কৰিম যিটো হয়তো আপুনি জীৱনত প্ৰথমবাৰ শুনিবলৈ পাইছে আমি যেতিয়া কোনোবা দোষীক গ্ৰেপ্তাৰৰ খবৰ শুনো নিউজত কয় দোষীৰ হাতত কৰায়ত্ব কৰা হৈছে প্ৰচুৰ পৰিমাণৰ বিষাক্ত পদাৰ্থ AK-47 গান অত্যাধিক বুলেট কাৰ্টুজ এই বুলেট কাৰ্টুজ কমন শব্দবিলাক প্ৰায়ে শুনি থাকো কিন্তু বেছি সংখ্যক মানুহে নাজানে এইবিলাকে কেনেকৈ কাম কৰে সৰ্বপ্ৰথমে আমি জানিব লাগিব বন্দুকৰ ভিতৰত যি বুলেটৰ ব্যৱহাৰ কৰা হয় হি কেনেকৈ কাম কৰে বেছি সংখ্যক মানুহে ভাবে এইটো সম্পূৰ্ণটোৱে বুলেট এই হকত আকৃতিৰ মেটেলটোকে বুলেট বুলি কোৱা হয় যিটোক ফায়াৰ কৰাৰ পিছত বন্দুকৰ পৰা ওলাই ভুক্তভোগীৰ দেহ ভেদ কৰি দিয়ে কিন্তু আপোনাৰ ধাৰণা ভুল সম্পূৰ্ণ আকৃতিটোৱে বুলেট নহয় বুলেটৰ সন্মুখত এবিধ শক্তিশালী ধাতু থাকে বাকি অংশটো বুলেট কেছ বুলে কিন্তু অনেকে সম্পূৰ্ণ আকৃতিটোকে বুলেট বুলি চিনি পায় আসলতে বন্দুকৰ গুলিক কাৰ্টুজ বুলে কাৰ্টেজৰ তিনিটা অংশ থাকে প্ৰথমৰ অংশটো বুলেট এই অংশটোৱে শৰীৰৰ ভেদ কৰি দিয়ে তাৰ পিছত মাজৰ অংশটো যাক বুলেট কেছ বুলে আৰু এই বুলেট কেছত বাৰুদীয় পূৰ্ণ থাকে কাৰ্টেজৰ শেষ অংশত এটা পিন পইণ্ট থাকে যিটোক ফায়াৰ কৰাৰ সময়ত আঘাত কৰা হয় ট্ৰিগাৰ টনাৰ লগে লগে এই পিন পইণ্টত হিট হয় পিন পইণ্টত ইংৰাজীত প্ৰাইমাৰ বুলি কয় এতিয়া নিশ্চয় আপোনালোকে বুজি পাইছে সম্পূৰ্ণ আকৃতিটো বুলেট নহয় কাৰ্টুজ বুলি কয় কিন্তু এতিয়া প্ৰশ্ন হ'ল এই বুলেট বা কাৰ্টুজে কেনেকৈ কাম কৰে আসলতে বন্দুকৰ গুলিক আপুনি ৰকেটৰ লগত তুলনা কৰিব পাৰিব ঠিক যেনেকৈ ৰকেটৰ প্ৰথমৰ অংশই মেইন বাকিটো কেৱল পুশ কৰাৰ কাৰণে জ্বলাই দিয়া হয় ঠিক তেনেকৈ বুলেটৰ লগতো ঘটে বুলেট কেছত এক প্ৰকাৰ বিস্ফোৰক পদাৰ্থ থাকে যাক আমি বাৰুদ বুলি কওঁ যেতিয়া বন্দুকৰ ট্ৰিগাৰ টনা হয় তেতিয়া বন্দুকৰ পিন পইণ্ট অৰ্থাৎ প্ৰাইমাৰত প্ৰহাৰ কৰে ইয়াৰ ফলত বাৰুদ কেছত জুই সংযোগ হয় আৰু এই বাৰুদ বিস্ফোৰণৰ কাৰণে উচ্চ চাপযুক্ত গৰম বায়ুৰ উৎপত্তি হয় আৰু এই উচ্চ চাপযুক্ত বায়ুৰ প্ৰেছাৰত বুলেটটোক তীব্ৰ গতিত বেৰেলৰ মাজেদি যাবলৈ বাধ্য কৰে এই বুলেটটো যেতিয়া বন্দুকৰ বেৰেলৰ পৰা বাহিৰ হয় কাহিনীটো চেম্পিয়নৰ বটলৰ মুখা খোলাৰ দৰে ঘটনা ঘটে গান পাউডাৰৰ বিস্ফোৰণৰ কাৰণে কাৰ্টুজৰ পৰা বুলেট ওলাই আহিবলৈ বাধ্য হয় আৰু তাৰ টাৰ্গেটত হিট কৰিবলৈ আগবাঢ়ে এতিয়া নিশ্চয় আপোনালোকে বুজি পাইছে কিয় বুলেটক ৰকেটৰ লগত তুলনা কৰিছিলো ঠিক যেনেকৈ ৰকেট বা মিছাইলৰ পিছফালে ফিউল দি জেনেৰেট কৰি ওপৰলৈ উৰুৱা হয় একেভাবে প্ৰাইমাৰত আঘাত কৰি বাৰুদত জুই জ্বলাই উচ্চ বায়ুৰ চাপ তৈয়াৰ কৰা হয় যিটোৱে বুলেটক ঠেলা মাৰি টাৰ্গেটৰ পিনে পঠাই দিয়ে আৰু বুলেট কেছ বন্দুকৰ তলত পৰি যায় এতিয়া প্ৰশ্ন হ'ল বুলেটৰ আঘাতত মানুহ কিয় মৰে ইতিমধ্যে নিশ্চয় আপোনালোকে গম পাইছে কাৰ্টুজৰ ভিতৰত কোনো পয়জন নাথাকে আসলতে বুলেট এটা ফৰ্চৰ চাপত তাৰ টাৰ্গেটৰ পিনে আগবাঢ়ে আৰু এই ফৰ্চৰ কাৰণে ভুক্তভোগীৰ আভ্যন্তৰীণ অংগ জখম কৰি দিয়ে বুলেট শৰীৰত ভেদ কৰাৰ কাৰণে ক্ষতস্থানৰ পৰা তেজ প্ৰবাহ বন্ধ কৰি দিয়ে আৰু ক্ষতস্থানৰ পৰা তেজ শৰীৰৰ বাহিৰ ফালে ওলাই থাকে বন্দুকৰ আঘাতত বেছিভাগ মানুহৰ দেহৰ পৰা অতিৰিক্ত তেজ ওলাই যোৱাৰ বাবে ব্যক্তিৰ মৃত্যু ঘটে কিন্তু তেতিয়াহে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় যেতিয়া বুলেট মস্তিষ্ক বা বুকুৰ নিচিনা ঠাইত আঘাত কৰে এই ঠাইসমূহ বহুতেই সেনসিটিভ বাই চান্স যদি এই ঠাইসমূহত আঘাত কৰে আৰু ব্লাড সাৰ্কুলেশন বন্ধ হৈ যায় এই ক্ষেত্ৰত ভুক্তভোগীক বচোৱা অসম্ভৱ হৈ যায় কেইমিনিটমান সময়ৰ ভিতৰত তাৰ মৃত্যু হ'ব পাৰে আমি সিনেমাত দেখা পাওঁ যেতিয়া ভিক্টিমৰ মাথা বা বুকুত বুলেট লাগে অন দা স্পট মৰি যায় কিন্তু দেহত অন্য কোনো জাগাত আঘাত হ'লে তাৰ মৃত্যু নহয় এই কাৰণেই পুলিচক ট্ৰেইনিং দিয়া হয় প্ৰয়োজন হলে ক্ৰিমিনেলৰ ভৰিত শুট কৰিব লাগিব যাতে ক্ৰিমিনেলবিলাক পলাই যাব নোৱাৰে আৰু সহজে তাক গ্ৰেপ্তাৰ কৰিব পাৰিব কোনো পুলিচকে অপৰাধীৰ বুকু বা মাথাত ডাইৰেক্ট গুলি কৰাৰ অনুমতি দিয়া নহয় এনকাউন্টাৰ বিষয়টো অলপ বেলেগ এতিয়া প্ৰশ্ন হ'ল খোলা আকাশত ফায়াৰ কৰিলে বুলেট কলৈ যায় এই বিষয়টোত বহুতৰে কৌতূহল হয় আমাৰ দেশত বিভিন্ন ক্ষেত্ৰত ফায়াৰ কৰা হয় আৰ্মি বিলাকে শত্ৰুক মাৰিবলৈ ফায়াৰ কৰে পুলিচ কৰ্মীবিলাক অপৰাধীক ধৰাৰ কাৰণে ফায়াৰ কৰে অনেক সময়ত উৎসৱতো ফায়াৰ কৰা হয় যাক হাৰ্টছ ফায়াৰিং বুলি কয় এতিয়া কথা হ'ল আকাশলৈ ফায়াৰ কৰিলে বুলেটবিলাক ক'ত হেৰাই যায় আসলতে বুলেটৰ গুলি বন্দুকৰ ৰেঞ্জ হিচাপে খোলা আকাশৰ পিনে উঠি যায় আকৌ গ্ৰেভিটিৰ কাৰণে তললৈ নামি আহে বন্দুকৰ কোৱালিটিৰ ওপৰত নিৰ্ভৰ কৰে কিমান উচ্চতালৈ বুলেটটো যাব কিন্তু তললৈ নমাৰ সময়ত যদি বুলেট কোনো ব্যক্তিৰ দেহৰ ওপৰত পৰে তেতিয়া কোনো ক্ষতি নহয় কাৰণ ফায়াৰ কৰাৰ সময়ত যি গতিত বুলেট ওপৰলৈ গৈছিল তললৈ নমাৰ সময়ত তাৰ গতিবেগ কমি যায় কিন্তু যদি ফায়াৰ কৰাৰ সময়ত কোনো টান বস্তুত খুন্দা খাই বুলেটটো ঘূৰি আহে তেতিয়া ব্যক্তি গুৰুতৰ আঘাত হ'ব পাৰে পূৰ্বতে এনেকুৱা ঘটনা বহুতো ঘটিছে মানুহৰ মৃত্যু পৰ্যন্তও হৈছে এতিয়া আৰু এটা মজাৰ ফেক্ট শুনক বন্দুকৰ গুলিৰ বেগ যিমানেই বেছি নহওক কিয় কেৱল মাত্ৰ 4টাৰ পৰা 5টা পানী ভৰা বেলুনেই যথেষ্ট বুলেটৰ গতিবেগ কমাবলৈ শুনিবলৈ অদ্ভুত হলেও এইটোৱেই বাস্তৱ
কিছুমান এক্সপাৰ্টে এক্সপেৰিমেণ্টৰ কাৰণে বেলুনত পানী পূৰ্ণ কৰি এটাৰ পিছত এটাকৈ শাৰী পাতি সজাই লয় তাৰ পাছত বেলুনত ফায়াৰ কৰে সকলোৱে ভাবিছে বেলুন ভেদ কৰি বুলেট ওলাই যাব কিন্তু বুলেটে তিনিটা বেলুন ভেদ কৰাৰ পাছত তাৰ গতিবেগ কমি যায় চতুৰ্থ বেলুনটো আহি পাওঁতেই ৰখি যায় আপুনি শুনিলে অবাক হ'ব এই বুলেটৰ গতিবেগ আছিল 1113 কিলোমিটাৰ পাৰ ঘণ্টা প্ৰথম বেলুনত হিট হওঁতে গতিবেগ কমি যায় 690 কিলোমিটাৰ পাৰ ঘণ্টালৈ দ্বিতীয়টো হিট হওঁতে 373 কিলোমিটাৰ পাৰ ঘণ্টা আৰু তৃতীয়টোত 109 কিলোমিটাৰ পাৰ ঘণ্টা গতিবেগত ৰখি যায় চতুৰ্থটোত আঘাত কৰাৰ পিছত বুলেটৰ গতিবেগ শূন্য হৈ যায় এতিয়া মজাৰ প্ৰশ্নটো হ'ল সাইলেন্সাৰে কেনেকৈ বন্দুকৰ শব্দটো কমাই দিয়ে আমি যেতিয়াই বন্দুকৰ ট্ৰিগাৰ টানো বুলেটত থকা গান পাউডাৰত বিস্ফোৰণ হয় সেইটো আমি আগতেই গম পাইছো গান পাউডাৰৰ অগ্নি সংযোগৰ ফলত বেছ উচ্চ চাপৰ বায়ুৰ উৎপত্তি হয় যেতিয়াই এই উচ্চ চাপযুক্ত বায়ু বেলুনৰ সৰু ঠাইৰ মাজেদি ওলাই আহে তেতিয়াই বহুত ডাঙৰ শব্দৰ উৎপন্ন হয় এতিয়া আমি জানিম সাইলেন্সাৰে কেনেকৈ এই শব্দ ৰিডিউস কৰে সাইলেন্সাৰ লগোৱা থাকে পেৰেলৰ শেষ প্ৰান্তত আয়তনৰ পেৰেলতকৈ বহুত ডাঙৰ প্ৰায় 20 পৰা 30 গুণ পৰ্যন্ত হয় আসলতে সাইলেন্সাৰৰ ভিতৰত এনেকুৱা কিছুমান ফিন লগোৱা থাকে এই উচ্চ চাপযুক্ত বায়ু সাইলেন্সাৰৰ ফিনৰ সংস্পৰ্শলৈ অহাৰ লগে লগে প্ৰসাৰণৰ বাবে বহুত জায়গা পাই যায় বায়ু প্ৰসাৰণৰ বাবে চাপো বহুত ধৰণে কমি থাকে এই কাৰণে বায়ুৰ প্ৰেছাৰ 3000 phi ৰ পৰা কেৱল মাত্ৰ 60 phi পৰ্যন্ত থাকি যায় সেই কাৰণে অনেক কম শব্দ শুনিবলৈ পোৱা যায় আসলতে গান ফায়াৰৰ কাৰণে উচ্চ শব্দ জেনেৰেট হয় সহজে শুটাৰজনক আইডেন্টিফাই কৰিব পাৰি সেই কাৰণে সিক্ৰেটলি কাৰোবাক হত্যা কৰিবৰ বাবে সাইলেন্সাৰ কৰা হয় আশা কৰো ভিডিওটো চাই আপোনালোকৰ ভাল লাগিল আকৌ এটা ভিডিওত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহো তেতিয়ালৈ ভালে থাকক হাঁহি থাকক সুস্থ থাকক বাই বাই